নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো আন এটা ব্লগৰ মাজলৈ সাজিকাছি ওলাই আহিলো আমাৰ ৰাজখোৱা পৰিয়ালৰ শেষৰখন বিয়ালৈ মানে বহু বছৰলৈ আৰু বিয়া চিয়া নাই বাকীবোৰ চব বাচ্চা হৈ আছে গতিকে ভাইটিহঁতে আৰু 10 বছৰ মানৰ পিছতহে বিয়া পাতিব পৰা হ'বগৈ ইয়াৰ মাজতে মোৰ বিয়াৰ কথাও কম খুব সোনকালে বিয়া হৈ আছো সেয়া আপোনালোকে জানিবলৈ হলে ব্লগটো শেষলৈকে চাব লাগিব এইখনেই হৈছে মোৰ সেই আপোন গাঁওখন য'ত মোৰ শৈশৱৰ বহুত ধুনীয়া স্মৃতি আছে ৰং কি ৰং এটি বিচাৰা কি ৰং বিচাৰিম আদি খেলৰ পৰা আৰম্ভ কৰি বিহুৱতী নচালৈকে সকলোখিনিয়ে গাঁওখনৰ পৰাই হৈছিলে আৰম্ভ এইখন মোৰ পুৰণা গাঁও বুলি এই কাৰণেই কওঁ বৰ্তমান আমি ইয়াত নাই অকণমান দূৰত আছো ইয়াৰ পৰা এইভাগ নামঘৰতে মোৰ দুৱাই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ এইভাগ নামঘৰতে মোৰ দুৱাই নাচিবলৈ শিকিছিলোঁ গাবলৈ শিকিছিলোঁ আৰু বহুত কিবা কিবি এই যে ৱালখন দেখিছে এইকনৰ পৰাই আৰম্ভ হৈছে আমাৰ পৰিয়ালটো আমাৰ ঘৰটো মানে সৰু ঘৰটো এইকণতে আছিলে জেগাবোৰ যিহেতু বৰ ঠেক ঠুক গতিকে আমি ইয়াৰ পৰা উঠি গৈ বেলেগ এডোখৰত ঘৰ বনালোগে যদিও বা আমি ইয়াৰ পৰা কিছু আঁতৰত গ'লো তথাপিও কিন্তু নিঃসন্দেহে আমি এইখন গাঁৱৰ প্ৰতিটো অনুষ্ঠানতে সহযোগিতা আগবঢ়াই আহিছো আজিও যিহেতু বিয়ালৈ আহিছো গতিকে ভাবিলো যে আপোনালোকক মোৰ পুৰণা গাঁওখন দেখাই দিওঁ বুলি এয়া আহি আমি পালোহি বিয়াঘৰ খেৰ বাঁহ জাপি গামোচা শৰাই সকলোবোৰেৰে আদৰণি গেটখন খুব ধুনীয়াকৈ সজাই তুলিছে আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো বাবাদা ভালে এয়া দৰাৰ নবৌ কেনেকুৱা অনুভৱ কোৱা এইফালে খুৰী ক'বা আজি কোনে কাক চাবনো কাৰো আজি কাকো চাবলৈ সময়ে নাই এই কৰিডৰটোতে মানুহৰ ভিৰ দেখিছে ইমান যে ধুনীয়াকৈ ফুলবোৰ সজাইছে গতিকে এইকণৰ পৰা লৰচৰ কৰিবলৈ কাৰো আজি মন নাই এফালে আমাৰ মৰমৰ কাকুবাহঁতক বহুত দিনৰ পিছত লগ পাইছো ভাল লাগিছে এফালে এয়া দৰাৰ বৌয়েক সোমবাৰে মাছ মাংস নাখাওঁ বুলি প্ৰতিজ্ঞা কৰা আছে কিন্তু ইয়াত দৰা কইনাৰ লগতে বহিলোহি মাছ মাংস নাই খোৱা মাত্ৰ চিকেন খাইছোঁ মটন খাইছোঁ আৰু চিলি ফিছহে খাইছোঁ দেই খোৱা বোৱা হৈ গ'ল আৰু এয়া চলিছে ফটো ছেছন দৰাৰ মাক মানে আমাৰ বৰমাৰ লগতে দৰাৰ আটাইকেইজন ভাই ককাই মিলি খুব ধুনীয়াকৈ ফটো উঠিছে এয়া ৰাতিয়ে হৈছেহি মানুহবোৰ কমিছে আৰু গতিকে আমিও হামিয়াই হিকটিয়ে বহি আছো অলপ পিছতেই ঘৰলৈ যাম বিয়া খাবলৈ আহিছিল আকৌ মোৰ চাইল্ডহুড ফ্ৰেণ্ড মানে স্কুলমেট টুইনা মোৰ খুব প্ৰিয় আছিলে তাই আৰু এইফালে হেড বাইদেউ আছিলে আমি যিহেতু শংকৰদেৱ জাতীয় বিদ্যালয়ত পঢ়া গতিকে আমাৰ জাতীয় বিদ্যালয়ৰ ফেমিলিটো লগ পাই সঁচাকৈ বিৰাটে ভাল লাগিল আমি গোটেইখিনিয়ে মিলি কথা পাতিলোঁ যে মই পঢ়ি অহা স্কুলখন শ্ৰীমন্ত শংকৰগুৰু জাতীয় বিদ্যালয় আপোনালোকক এদিন ব্লগত দেখুৱাম দেই এয়া আমিও দুখনমান ফটো উঠি ল'লোঁ যদিহে এতিয়াই উঠি নলওঁ পিছত যেতিয়া ঘৰ যাম তাৰপিছত আকৌ মিছ কৰি থাকিম ফটোবিলাক দৰাই হাঁহিব নাজানে গতিকে মুখখন টিপি টাপিয়ে ফটো কেইখনমান উঠিলে আৰু আমিতো হাঁহিব জনা মানুহ গতিকে আমি দাঁত উলিয়াই ফটো কেইখনমান উঠি ল'লোঁ আপোনালোকক যে কৈছিলোঁ মোৰ বিয়াৰ কথা এইটো ভিডিঅ'তে জনাম বুলি সেয়া ক'বলৈ ওলাইছোঁ যে কাইলৈ দৰা ঘৰৰ মানুহ আমাৰ ঘৰ চাবলৈ আহিব গতিকে ইয়াতে বেছি দেৰি কৰি থাকিলে ৰাতিপুৱা আকৌ উঠি যোৱাত প্ৰব্লেম হ'ব কাৰণ মই উঠাত একেবাৰে এলেহুৱা আজিলৈ সোনকালে যাওঁগৈ কাইলৈ কি হয় দেখাই থাকিম যাওঁ বুলিলেই জানো যাব পাৰি এইফালে পকৰা আৰু এইফালে জেলেপি আৰু এইফালে কফিয়ে টানিছে মোক খাই ল'লোঁ ইফালে দেখিলোঁ আইতাক লৈ সকলোৱে ফটো উঠি আছে বৰ ভাল লাগিলে বয়সস্থ মানুহবোৰ যে এতিয়াও এনেকৈ ফটোৰ বাবে প'জ দিব পাৰিছে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা নহয় জানো আপোনালোকৰ বাৰু আইতা ককাবোৰ জীয়াই আছেনে জনাবচোন কমেণ্টত দেই ভিডিঅ'ৰ জৰিয়তে স্মৃতিবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ পিছত চায়ে ভাল লাগিব নহয় জানো লাষ্ট ব্লগত যে দেখাইছিলোঁ বিয়াখন এয়াই হৈছে নিউলি মেৰিড কপুল বিনু দাদা আৰু পূজাপা মানে বৌ হয় বা বুলি মাত্ৰ আগৰ পৰা চিনাকি কাৰণে এফালে মোক ক'লো হাঁহ এটা দে তাই আকৌ হাঁহি পেলাইহে দেখুৱালে এফালে পেহী আৰু আমাৰ পৰিয়ালটো যে বৰ জুই দেই যাওঁকে যাবই পৰা নাই বহুত দেৰি হৈ গ'ল অলৰেডি আৰু ইফালে কাইলৈ মই গৈ আছোঁ ৰাম মন্দিৰ অযোধ্যালৈ আৰু তাৰ ঘৰৰ পৰা মানুহো চাবলৈ আহিব সেয়া আপোনালোকক জনালোৱেই যাবি তেনেহ'লে ব্লগত মোৰ নাম পেনা কৈ দে নমস্কাৰ আমি বিয়া ঘৰত এতিয়া 2 নম্বৰ কোটা চলি আছে আমাৰ তিনিটা হ'ব লৈ যাম অ'কে লৈ আহিম তেনেহ'লে বাই কাইলৈ যিহেতু ৰাম মন্দিৰ যাম সিহঁতে মোক কৈ পঠিয়াইছে যে কিবা এটা লৈ আহিবি আজিলৈ ব্লগটো ইমানেই আমি এতিয়া গৈ থাকোঁ দেই বাই বাই